নমস্কাৰ বন্ধুসকল, ভাৰত চৰকাৰৰ দ্বাৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নতুন হিতাধিকাৰীসকলক ঘৰ প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰায় জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা জিঅ' টেকিং কৰা হৈছিল, য'ত বহুতো কেঁচা ঘৰ থকা পৰিয়ালে এই আঁচনিত জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আবেদন কৰিছিল, য'ত বহুতো দৰিদ্ৰ পৰিয়ালৰ এই আঁচনিত নাম অন্তৰ্ভুক্ত হৈছিল। জীৱিকা সখী বাইদেউসকলে কৰা ছাৰ্ভে আৰু অনলাইন প্ৰক্ৰিয়াৰে যিসকলে আবেদন কৰিছিল তেওঁলোক সকলোৰে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত আপোনাৰ সকলোবোৰ ডকুমেণ্টৰ লগতে আপুনি বৰ্তমান থকা ঘৰখন চেক কৰা হৈছে। যিহেতু এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া গাঁও পঞ্চায়তৰ চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা কৰা হয়, গতিকে আপোনাৰ সকলোবোৰ ডকুমেণ্ট ঠিকে থাকিলে গাঁও পঞ্চায়তৰ মানুহে ভেৰিফিকেশ্যন কমপ্লিট কৰাৰ পাছত আপুনি নিজৰ নাম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেবছাইটত ভেৰিফাই লিষ্টত নিজৰ নাম চেক কৰিব পাৰিব। যিহেতু মাৰ্চ মাহৰ পৰাই প্ৰায় 3,80,000 নতুন ঘৰ চেংচন কৰাৰ আৰম্ভ কৰি দিয়া হৈছিল। লগতে মুখ্যমন্ত্ৰীয়ে কৈছিল যে ছেপ্টেম্বৰ মাহৰ ভিতৰতে নতুনকৈ আৰু 3,80,000 ঘৰ দিয়া হ'ব। গতিকে নতুনকৈ জিঅ' টেকিং কৰা সকলে ছেপ্টেম্বৰ মাহৰ ভিতৰতেই আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। আৰু নতুন ভেৰিফাইড লিষ্ট মুকলি কৰাৰ লগে লগে মই আপোনালোকক ভিডিঅ'ৰ সহায়ত জনাই দিম। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব।